পথৰ অৱস্থিত ৰাজস্থানৰ ৰাজধানী জয়পুৰ এই জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত এখন গাঁও গাঁওখন পৃথিৱীৰ ভিতৰতে এখন বিখ্যাত গাঁও আমি ভাৰতীয় হিচাপে এই গাঁওখনক লৈ গৌৰৱ কৰোঁ কিহৰ কাৰণে এই গাঁওখন পৃথিৱীৰ এখন বিখ্যাত গাঁও হিচাপে পৰিগণিত হৈছে হেয়া জানিলে সকলোৱে নিজৰ গাঁওখন সেই গাঁওখনৰ দৰে গঢ়ি তুলিবলৈ চেষ্টা কৰিব আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে সেই পৃথিৱী বিখ্যাত গাঁওখন সেই বিশ্ববিখ্যাত গাঁওখনৰ নাম হৈছে পিপলান্দ্ৰী বৰ্তমান সকলোৰে আদৰ্শ গাঁও হিচাপে পৰিগণিত হোৱা পিপলান্দ্ৰী গাঁওখনে এসময়ত পৰিৱেশ প্ৰদূষণ আৰু খেতিবাতিৰ বাবে পানীৰ নাটনিত ভুগিছিল ইয়াৰ ফলত পিপলান্দ্ৰী গাঁৱৰ লোকসকলৰ অৱস্থা অতি দুখ লগা হৈছিল পিপলান্দ্ৰী গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্দ্ৰী গাঁৱৰ পৰিৱেশ প্ৰদূষিত হয় মানুহে অলপমান বিশুদ্ধ বতাহৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় গছ-গছনিৰ সংখ্যাও দ্ৰুতগতিত কমি অহাৰ ফলত বৰষুণৰ পৰিমাণ কম হয় বৰষুণৰ পৰিমাণ কম হোৱাত গাঁৱৰ মানুহে খেতিবাতি কৰিবলৈ পানী বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় নৈ জলাশয় পুখুৰী আদিৰ পানীও প্ৰদূষিত হয় উপায়হীন হৈ মানুহে সেই পানীকে খোৱাৰ বাবে বেমাৰ আজাৰৰ পৰিমাণৰ বৃদ্ধি হয় দৰিদ্ৰতাই কুঙা কৰা পৰিয়ালবোৰৰ যুৱকসকলে কাম বিচাৰি ভাৰতৰ অন্যান্য ঠাইলৈ ঢাপলি মেলিবলগীয়া হয় কিন্তু ধ্বংসৰ দিশে গতি কৰা গাঁওখনে আজি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এয়া এটা আশ্চৰ্যকৰ কথা পিপলান্দ্ৰী গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰত আছে এজন ব্যক্তিৰ অক্লান্ত পৰিশ্ৰম তেওঁৰ নাম হৈছে শ্যাম সুন্দৰ পালিৱাল শ্যাম সুন্দৰ পালিৱালৰ যি সময়ত জন্ম হৈছিল সেই সময়ত পিপলান্দ্ৰী গাঁৱৰ অৱস্থা আছিল দুখ লগা মাত্ৰ 6 বছৰ বয়সতে তেওঁ মাতৃক হেৰুৱাইছিল তাৰ পিছত জীৱন সংগ্ৰামৰ বাবে তেওঁ গাঁও এৰি যাবলগীয়া হয় গাঁৱলৈ উভতি আহি তেওঁ কঠোৰ সংগ্ৰাম আৰম্ভ কৰে 2005 চনত শ্যাম সুন্দৰ পালিৱালে গাঁওখনৰ মুখিয়ালৰ দায়িত্ব লাভ কৰাৰ পিছত সকলো সলনি হয় এদিনৰ এটা ঘটনাই সকলো সলনি কৰি দিয়ে সেইদিনা অসুখত ভুগি থকা তেওঁৰ কন্যা কিৰণৰ মৃত্যু হয় কন্যাৰ মৃত্যুত ম্ৰিয়মান হৈ পৰা পালিৱালে এয়া নিয়তিৰ ইচ্ছা বুলি ভাবি লৈ কন্যাৰ স্মৃতিত এটা গছপুলি ৰোপণ কৰে সেইদিনাই তেওঁ গাঁৱত এটা নতুন নিয়ম প্ৰৱৰ্তন কৰিলে সেইটো হ'ল গাঁওখনত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত ৰাইজে 111টা গছপুলি ৰোপণ কৰিব লাগিব কিৰণ নিধি যোজনাৰ অধীনত এই কাম আৰম্ভ হয় শ্যাম সুন্দৰ পালিৱালে জানিছিল যে প্ৰকৃতিক ৰক্ষা কৰিবলৈ হ'লে কেৱল গছপুলি ৰোপণ কৰিলেই নহ'ব সেইবোৰ প্ৰতিপালনো কৰিব লাগিব আৰু পানী সংৰক্ষণত গুৰুত্ব দিবই লাগিব পিপলান্দ্ৰী গাঁওখনত ছোৱালী সন্তান জন্ম হ'লে আনন্দ উল্লাস কৰা হয় আৰু ছোৱালীজনীৰ নামত 111টা গছপুলি ৰোপণ কৰা হয় তেতিয়াৰ পৰাই গাঁৱৰ সুদিন আৰম্ভ হ'ল লাহে লাহে গাঁওখন সেউজীয়া হ'বলৈ আৰম্ভ কৰে গছ-গছনিৰ সংখ্যা বৃদ্ধি পোৱাত পুনৰ চৰাই-চিৰিকটি জীৱ-জন্তুৰ আগমন ঘটিল প্ৰদূষিত বতাহৰ সলনি মুক্ত আৰু বিশুদ্ধ বায়ু বলিবলৈ ল'লে অধিক গৰমৰ প্ৰকোপ কমিল আৰু সময়মতে বৰষুণ আহিবলৈ লোৱাত ভূগৰ্ভৰ পানীৰ স্তৰ ওপৰলৈ উঠিল পুখুৰী জলাশয়ত পানী ভৰি পৰিল খেতিবাতিৰ বাবেও পৰ্যাপ্ত পৰিমাণৰ পানী লাভ কৰিবলৈ সক্ষম হ'ল গাঁৱৰ ৰাইজে লাহে লাহে গাঁওখনলৈ সুখ সমৃদ্ধি ঘূৰি আহিল এতিয়া পিপলান্দ্ৰী গাঁৱত থকা বিভিন্ন প্ৰজাতিৰ চৰাই চাবলৈ প্ৰতি বছৰে বিভিন্ন ঠাইৰ পৰা মানুহ আহে ফেচবুক ইউটিউব টুইটাৰ আদি সামাজিক মাধ্যমতো পিপলান্দ্ৰী গাঁৱৰ বিষয়ে যথেষ্ট তথ্য প্ৰকাশ পাইছে আৰ্জেণ্টিনাৰ এটা দলে গাঁওখনক লৈ থ্ৰী ছিষ্টাৰ্ছ নামৰ এখন চিনেমাও নিৰ্মাণ কৰিছে আনহাতে পিপলান্দ্ৰী নামৰ এখন হিন্দী ছবিও নিৰ্মাণ হৈছে 2007 চনত তেতিয়াৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে পিপলান্দ্ৰী গাঁৱলৈ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ আগবঢ়ায় পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন পাঁচটিৰ জৰিয়তে মানুহৰ মানসিক দৃঢ়তা সুনিৰ্দিষ্ট পৰিকল্পনা উদ্যম আগ্ৰহ আদিৰ দ্বাৰা কেনেকৈ অসম্ভৱ বুলি ভবা কাম এটাও সম্ভৱ কৰি তুলিব পাৰি তাৰ আভাস দিয়া হৈছে যৌথ প্ৰচেষ্টাৰে সমাজ তথা নিজৰ নিজৰ অঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে আমি সকলোৱে আগবাঢ়ি অহা উচিত কন্যা সন্তানৰ প্ৰতি দেখুওৱা অৱহেলাৰ বিপৰীতে ল'ৰা আৰু ছোৱালী সকলো সন্তানেই পিতৃ মাতৃৰ বাবে সমান হ'ব লাগে সমাজৰ প্ৰতি আমি সকলোৱে সমানেই দায়বদ্ধ